মূল্য বৃদ্ধি আৰু কৃষি আইন বাতিলৰ বিৰোধিতাৰে হাজোতো ব্লক কংগ্ৰেছৰ উদ্যোগত চাইকেল ৰেলীৰে বিৰাট প্ৰতিবাদী কাৰ্যসূচী। হাজো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নৰেন্দ্ৰ মোদী হাই হাই, সৰ্বানন্দ সোণোৱাল হাই হাই, কৃষি আইন বাতিল কৰক, মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ লৈছোঁ আৰু লগতে যি মূল্য বস্তুৰ দাম বাঢ়িছে তাৰ প্ৰতিবাদত আমি হাজো ব্লক কংগ্ৰেছৰ উদ্যোগত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। গতিকে আজি ৰন্ধন গেছৰে হওক, চব্জিৰে হওক, দাইলৰে হওক, পেট্ৰল ডিজেলৰ হওক, চব মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। আমি আজি ইয়াত আহিছোঁ মাননীয় আমাৰ SDCৰ ওচৰত। তেখেতক আমি মেমৰেণ্ডম, এই মেমৰেণ্ডমতে ভাৰতৰ প্ৰধানমন্ত্ৰীক তেখেতে চমজায়। এইখিনি আমাৰ উপসভাপতি হিচাপে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে হাজো ব্লক কংগ্ৰেছ কমিটিৰ তত্বাৱধানত আজি আমাৰ মূল্য বৃদ্ধি ৰোধ, কৃষক আইন বাতিল, এই দুটা বিশেষ ইছ্যু লৈ আমি আমাৰ আজি ধৰ্ণা প্ৰদৰ্শন কৰিছোঁ। বিজেপিৰ যি হিটলাৰী শাসন অসম তথা ভাৰতবৰ্ষৰ পৰা নাইকিয়া হ'বলৈ আমি এই প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। যদি এই প্ৰচেষ্টাত আমি সফল নহওঁ, পৰৱৰ্তী আমি ইয়াতকৈ বৃহৎ জংগী আন্দোলন কৰিবলৈ কংগ্ৰেছ সেনানীসকল সাজু আছে। হাজোৰ পৰা পংকজ দাসৰ ৰিপৰ্ট, ই প্ৰাইম।